Hello guys, welcome to my YouTube channel. এয়া দেখিছে মোৰ হাতত কি জাম কি বনাম জামেৰে মই দেখাই থাকিম আপোনালোকে চাই থাকিব দেই মই জামকেইটা ধুই লওঁ এয়া জামখিনি মই পানীটো যাব দিলোঁ দেখিছেনে অলপ অলপ পানীটো গৈছে শুকাইছে এয়া এইখিনি আপোনাৰ জাম আপোনাৰ 1 কেজি 200 মান হ'ব মানে বেপাৰীটোৰ তাত যিখিনি আছিলে সেইখিনি গোটেই লৈয়ে আনিলোঁ অলপ অলপ বেয়া হৈছে বাৰু এইখিনি এনেকুৱা এইটো বেয়া হোৱা নাই দেই মানে এই যে হেঁচা খালে যে অকমান মানে হেৰি হৈ যায় সেনেকুৱা পচা নাই কিন্তু এইটো বস্তু এনেকৈ আনি মই বনাম জামুনৰ চৰপত বনাম আপোনালোকে চাই থাকিব দেই জামুখিনি এনেকৈ আপোনালোকে এনেকৈ ফেটি ল'ব মই হাত চাত ধুনীয়াকৈ ধুই লৈছোঁ দেই লেতেৰা হাত নহয় পিছে তাৰমানে এইটো বস্তু এনেকৈ মানে হেঁচি ৰসটো উলিয়াব লাগিব মানে একদম গোটেইখিনি দিয়া নাই ইয়াতে আধা ঢালি লৈছোঁ ঢালি কৰি আছোঁ গোটেই একেবাৰতে কৰিলে মানে বস্তুটো মানে পিটিকা নাযায় ৰসটো বেছি নোলায় আৰু কিছুমান জামুনত কি হয় একদম ৰস কম থাকে এতিয়া আজিৰটো ৰস আছে বাৰু এয়া দেখিছেনে এয়া এটা জামুনৰ এনেকৈ বহুত কম ওলাই যায় কেতিয়াবা এইটোৱে এনেকৈ পিচি ল'ব লৈ গুটি অকণমান পিচি পিনে মানে পিটিকি পিনে এই গুটিবিলাক মই আঁতৰাই দিম এইবিলাক গুটি আঁতৰাই দি পূৰা ফেনেকি মানে কৰি পিনে মই অকণমান পানী দিম বেছি নহয় দেই মানে ধৰক আধা কাপমান পানী ঢালি মানে হেৰি কৰি আধা কাপো নিদিওঁ একদম কম পানী দিম দেখাই দি থাকিম বাৰু চাই থাকিব এনেকৈ পিটিকি ল'ম চাব নেকি ৰস কেনেকৈ ওলাইছে এয়া দেখিছেনে এইখিনিৰ ইমানখিনিহে ৰস ওলাইছে আৰু ওলাব লাগিব চেপিব লাগিব এয়া দেখিছে এনেকৈ আঁতিব লাগে এনেকৈ আঁতিছোঁ দেখিছেনে 1 কেজি 200 গ্ৰামৰ জামুৰ গুটি গুচোৱা ধেমালিৰ কথা নহয় আৰু অকণমান পানী দি এনেকৈ সিঠাখিনি এনেকৈ টিপি এনেকৈ ওলাইছোঁ দেখিছে এই এনেকৈ গুটিবিলাক এনেকৈ ওলাইছোঁ দেখিছে এইখিনিতো অলপ গুটি আৰু ইয়াৰে গোটেইখিনি দেখুওৱা নাই বাৰু 1 কেজি আঙুলি বিষ উঠি গৈছে এইবিলাক বিষাই গৈছে এইবিলাক গুটিবিলাক বাছি ওলাওঁতে এনেকৈ ওলাব লাগে গুটিবিলাক তেতিয়া ধুনীয়াকৈ চেপিব পাৰে এনেকৈ চেপাত সুবিধা হয় গুটিবিলাক থাকিলে ৰসবিলাক বেছি নোলায় আৰু এনেকৈ মোহাৰিব নোৱাৰি মানে মোহাৰিলে কি হয় ইয়াৰে ভিতৰত যিটো মানে গুটি মানে এটা গুড়াটো থাকে যে সেই বস্তুটো তলত পৰি যায় আৰু তেতিয়া অলপ বেছি ভাল হয় দেখিছেনে চেনি এইখিনি মই গলাই চেকি ল'ম এখন কাপোৰত অকণমান গলিব দিছোঁ এয়া জুচ এইখিনি হৈছে 3 গিলাচ হৈছে অকণমান পানী দিছোঁ দেই ইয়াতে পানী নিদিলে অলপ হেৰি হ'ব ন বেছি কাঢ়া হ'ব সেইকাৰণে অলপ পানী দি দিছোঁ মানে ভালকৈ জুচ 2 গিলাচ ওলাইছে বাকী 1 গিলাচ পানী দি দিছোঁ মানে এইখিনি মই পিছত ঢালি দিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই চেনিৰ পানীখিনি মই চেকি ল'লোঁ চেকি লৈ বেছি উতলিব নিদিব দেই এইখিনি মই ইয়াতে এনেকৈ ঢালি দিলোঁ দেখিছেনে গোটেইখিনি ঢালি দিলোঁ ইয়াতে যে এই গেটখিনি আছে অকণমান ধুই পিনে দি দিব পানী কোনো কথা নাই দেখিছে কালাৰটো চাওকচোন কি সুন্দৰ কালাৰ হৈছে ষ্ট্ৰবেৰী কালাৰৰ দৰে হৈ গৈছেনে জামুনৰ এয়া দেখিছে মই মানে এইবিলাক অকণমান চুচি দিছোঁ আৰু ইমান দামেৰে কিনি আনো জামটো তো পূৰা একেবাৰে নিদিয়াকৈ মানে বেয়া লাগে ন সেইকাৰণে গোটেইখিনি অলপমান চুচি দিছোঁ আৰু কিনা হাঁহত ঠোঁটলৈ মঙহ বুলি কয় ন এতিয়া নিজৰ গছ থাকিলে বাৰু কথা নাই হ'ব দে বুলি কয় পেলাই দিব পাৰি কিন্তু ইমান দামেৰে কিনি আনিছোঁ তাতে আকৌ বহুত বিচাৰিব লগা হৈছে ভাল মানে চাইজৰ জামুন চাই থাকিব মই আৰু ইয়াতে এড কৰিম চাই থাকিব জামুটো যে দেখিছে গোটেইখিনি নিদিওঁ দেই অলপমান এটা ইয়াৰে আধা ভাল ইমানখিনিমান নেমুটো দিম মোৰ মানে চাইট্ৰিক এচিড মানে প্ৰিজাৰ্ভেটিভ এইটো বস্তুৱে হয় মই আৰু বেলেগ ব্যৱহাৰ নকৰোঁ এইটোৱে মই দি দিম উতল আহিলে দেখিছে মই এতিয়া গেছ
অফ কৰি দিলোঁ। এই যে বগা বগা ফেনটো যে উঠি আছে, একো চিন্তা কৰিব নালাগে, বগা ফেনটো পিছত নিজে নিজে কমি যাব। যিটো চেনিটো গৰম কৰিলে ওলায় সেই বস্তুটোৱে হয়। নিজে নিজে লাষ্টত ঠাণ্ডা হৈ গ'লে নিজে নিজে ঠিক হৈ যায়। কালাৰ চাওক কি সুন্দৰ কালাৰ। মই ইয়াতে এটা বস্তু এড কৰিম, আপোনালোকে চাওক। মোৰ হৈ গ'ল। অকণমান ঠাণ্ডা হ'ব দিয়ক, তাৰপিছত 2 মিনিট ঠাণ্ডা হ'ব দিয়ক। গেছটো বন্ধ কৰিছোঁহে। অকণমান এইখিনি, এয়া নেমুৰ এইখিনি দেই, বেছি নহয়। যিখিনি দেখাইছিলোঁ ইয়াতে ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ কাৰণে এইখিনি ইয়াতে ঢালি দিলোঁ মই। বেছি নহয়, যিখিনি দেখাইছোঁ আপোনালোকক সেইখিনি আৰু বাছ হৈ গ'ল। এইটোৱে মোৰ প্ৰিজাৰ্ভেটিভ। 15-20 দিন থাকে। মোৰতো এনেও বহুত দিনলৈকে থাকে দেই, 4-5 মাহলৈকে খাওঁৱেই আৰু থাকি যায়, বহুত দিনলৈকে থাকে। যদি আলহী আহে মই দিওঁ আৰু বিলাওঁ, 2-এঘৰক বিলাওঁ। এঘৰ মানে ঘৰৰ মানুহখিনিক দিওঁ আৰু অকণমান অকণমান যাচোঁ আৰু ঘৰত বনোৱা বস্তু বুলি। বাকী আৰু এনে সেয়া নহয় আৰু। এয়া আমাৰ ছোৱালীয়ে খাইছে, মা কেনেকুৱা হৈছে টেষ্ট কৰি চাম দিয়াচোন। একদম ষ্ট্ৰ লৈ খাইছে তাৰমানে। কালাৰটো দেখাই দিয়া মা, এনেকুৱা হৈছে দেখিছেনে? কি ধুনীয়া কালাৰ হৈছে। কালাৰ চালাৰ একো দিয়া নাই যে, নিজৰ কালাৰ, সেইটো নিজস্ব কালাৰ জামৰ, সেইকাৰণে ধুনীয়া হৈছে। টেষ্ট হৈছে বোলে, খাই চাইছে তাই। মই খোৱা নাই বাৰু, এনেই এক চিপ খাই চাওঁচোন এনেকুৱা হৈছে। ইমান কষ্টকৈ বনাইছোঁ ন, এবাৰ খাই চাওঁ। বঢ়িয়া হৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰুতো গম পাইছে, নতুনবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু স্কিপ নকৰিব। ইমান কষ্টকৈ বনাই যায়, বাপৰে বাপ, বহুত জাম। এই গুচাওঁতে গুচাওঁতে নখ বিষাই গৈছে গুটিবিলাক। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। স্কিপ নকৰিব। বাই বাই, ধন্যবাদ, বাই বাই।